নমস্কাৰ মোৰ নাম শ্ৰী বাবুল দাস স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বাবুল দাসলৈ আজি আমি লৈ আছোঁ এটা নতুন খবৰ যেহেতু অসমৰ এটা ভাল খবৰ অসমৰ ল'ৰা ছোৱালীৰ বাবে অৰ্থাৎ নিবনুৱা ল'ৰা ছোৱালীৰ বাবে যিসকলে মেট্ৰিক পাছ কৰিছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেখেতসকলৰ বাবে এই ভাল খবৰটো লৈ আছোঁ যিহেতু অসমৰ বন বিভাগত ভালে সংখ্যক চাকৰিৰ পদৰ বাবে এপ্লাই অনলাইন আজিৰ পৰা আৰম্ভ হৈছে গতিকে সেই পদসমূহ আপোনালোকে কিদৰে নিজৰ মোবাইলতে ঘৰতে থাকি কিদৰে অনলাইন এপ্লাই কৰিব পাৰে সেই বিষয়ে আজি মই এই ভিডিঅ'টোৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাবলৈ গৈ আছোঁ তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ পোনপ্ৰথমে আপোনালোকে নিজৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব অপেন কৰি এটা ধুনীয়া অসমৰ এটা ৱেবছাইট আছে খুব ভাল মই এই ৱেবছাইটতে কাম কৰোঁ অৰ্থাৎ এই ৱেবছাইটটোৰ জৰিয়তে মই অনলাইন কৰোঁ আৰু আপোনালোককো এই ৱেবছাইটটোৰ জৰিয়তে কিদৰে যিকোনো জবৰ অনলাইন কৰিব পাৰি আৰু সেই জব যেহেতু অসমত ওলাইছে ফৰেষ্ট গাৰ্ডৰ বহুকেইটা ভালেমান পোষ্ট সেই পোষ্ট কিদৰে আপোনালোকে অতি সহজভাৱে এপ্লাই কৰিব তাকে মই এই ৱেবছাইটটোৰ জৰিয়তে আপোনাক দেখুৱাই দিছোঁ আপোনালোকে assamcareer.in ক্লিক কৰিব আসাম কেৰিয়াৰ মাৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা পেজ খোল খাব এই প্ৰথম অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে প্ৰথম অপশ্যনটোতে আপোনালোকৰ সেই পোষ্টকেইটা বিষয়ে দিয়া আছে ধুনীয়াকৈ বন বিভাগ অসম চৰকাৰৰ চাকৰি 1081টা পদ ফৰেষ্ট গাৰ্ড ড্ৰাইভাৰ আদি গতিকে এই পোষ্টকেইটা আপোনালোকে কিদৰে এপ্লাই কৰিবৰ কাৰণে প্ৰথমে আখৰকেইটাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকৰ নতুন এটা পেজ খোল খাব পেজ খোল খোৱাৰ লগে ইয়াত ডিটেইলছ দি থোৱা আছে আপোনালোকৰ প্ৰথম পোষ্টটোৰ কাৰণে ফৰেষ্টৰ কাৰণে মুঠ 144টা পোষ্ট আছে তাৰে আনৰিজাৰ্ভড 46 OBC MOBC 23 SC ৰ এনেদৰে আছে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী যিকোনো ডিগ্ৰী দৰমহা 14000 পৰা 60500 টকা গ্ৰেড পে 6400 গতিকে আৰু ইয়াতে আছে ফৰেষ্ট গাৰ্ড 812টা এই পোষ্টবোৰৰ কাৰণে আপোনালোকে কিদৰে এপ্লাই কৰিব তলে আপোনালোকে ইয়াত দিয়া আছে এপ্লাই অনলাইনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা অফিচিয়েল ৱেবছাইট খোল খাব সেই অফিচিয়েল ৱেবছাইটত ইয়াত আপোনালোকে দেখিছে অনলাইন পৰ্টেল ফৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ইজ লাইভ নাও ওপৰত লিখা আছে ৰিক্ৰুইটমেণ্ট ফৰ 144 পোষ্ট ফৰেষ্টাৰ 11 পোষ্ট অফ ষ্টেনোগ্ৰাফাৰ 12 পোষ্ট অফ ফৰেষ্ট গাৰ্ড ইত্যাদি এনেধৰণৰ গতিকে এপ্লাই হেয়াৰত আমি ক্লিক কৰিম এপ্লাই হেয়াৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এখন নতুন পেজ খোল খাব আৰু খোল খোৱাৰ লগে লগে আপোনালোকে ইয়াত ক্লিক হেয়াৰ এপ্লাই কৰিব লাগিব ইয়াত দেখা যায় আপুনি পূৰ্বৰ ইয়াত আপোনালোকে প্ৰথমে আহিব ৰেজিষ্ট্ৰেশ্যন প্ৰথমে কৰি ল'ব লাগিব ইয়াত লিখা আছে গোটেইবোৰ ফটোৰ সাইজ কিমান লাগিব ফটোৰ সাইজ ম্যাক্সিমাম 200 KB লাগিব সিগনেচাৰ 100 KB গতিকে ডকুমেন্ট SSLC এজ প্ৰুফ হায়াৰ সেকেন্ডাৰী পাছ গতিকে কিদৰে এপ্লাই কৰিব প্ৰথমে আপোনালোকৰ ফাৰ্ষ্ট নেমটো লিখিব ফাৰ্ষ্ট নেম মই লিখি দিছোঁ মোৰ নাম বাবুল লাষ্ট নেম মোৰ মিডল নেম নাই দাস ফোন নাম্বাৰ ষ্টাৰ চিন আপোনালোকে এটা কথা মন কৰিব ষ্টাৰ চিন দিয়াবোৰ গোটেইকেইটা কম্পালসৰি গতিকে সেই ষ্টাৰ চিন দিয়াকেইটা আপোনালোকে লিখিব লাগিব মিনিমাম কোৱালিফিকেশ্যন আপোনালোকে দিব লাগিব আপোনালোকে GA পাছ 8 পাছ গ্ৰেজুৱেশ্যন মই SS সিলেক্ট কাষ্ট SC ডেট অফ বাৰ্থ মোৰ হৈছে 0308
2001 ইয়াত এক্সচেঞ্জ অৰ্থাৎ আপোনালোকৰ এক্সচেঞ্জ নাম্বাৰ থাকিব লাগিব অৰ্থাৎ আপোনালোক যে এজন নন এমপ্লয়েড সেই নন এমপ্লয়মেন্টৰ সাৰ্টিফিকেট থাকিব লাগিব এখন সাৰ্টিফিকেট পোৱা যায় সেই সাৰ্টিফিকেটখন আপোনালোকে পাৰিলে উলিয়াই দিব সেই সাৰ্টিফিকেটখনৰ নাম্বাৰটো লিখিব লাগিব মই লিখি দিছো মোৰ ভাগৰটো এতিয়া মোৰ ৰেজিষ্টাৰ মাৰিব লাগিব ৰেজিষ্টাৰ মাৰি দিয়াৰ লগে লগে এটা নতুন পেজ খোল খাব আৰু সেই পেজটো খোল খোৱাৰ লগে লগে আপোনালোকক ইয়াত সোধা হৈছে ডু ইউ হেভ সাৰ্টিফিকেট ইন ড্ৰাফটমেন ডু ইউ হেভ ট্ৰেড সাৰ্টিফিকেট কাৰ্পেণ্ট্ৰি ডু ইউ হেভ ভ্যালিড ড্ৰাইভিং লাইসেন্স ডু ইউ হেভ এট লিষ্ট 3 এক্সপেৰিয়েন্স এলিফেন্ট ইয়াত আমি মোৰ ইয়াত এটাই নাই আমি নো মাৰিব লাগিব নো আৰু যাৰ আছে ইয়াত yes মাৰি যাব লাগিব এই ডকুমেন্ট কিখন যাৰ আছে তেখেত সকলে yes মাৰি গলে হল ইয়াত সাবমিট কৰি দিয়া লগে লগে মোৰ সেই মই এটা পোষ্টৰ কাৰণে এপ্লাই কৰিছো অৰ্থাৎ ফৰেষ্ট গাৰ্ডৰ ইয়াত আপোনালোকৰ নতুন পেজ এখন খোল খাব ইয়াত 7টা ষ্টেপ আছে আপোনালোকে মই এতিয়া অনলি ফৰেষ্ট গাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰিম ফৰেষ্ট গাৰ্ডৰ কাৰণে ইয়াত সেভ নেক্সট মোৰ প্ৰথম ষ্টেপটো হৈছে ইয়াত সেভ নেক্সট মাৰিব লাগিব সেভ নেক্সট মাৰাৰ লগে লগে আপোনালোকৰ আকৌ নতুন এটা পেজ খোল খাব ইয়াত প্ৰিফাৰেন্স 1 দিয়া আছে অৰ্থাৎ পোষ্টবোৰ সিলেক্ট কৰিব লাগিব মই ফৰেষ্ট গাৰ্ডৰ কাৰণে আপোনালোক যদি গ্ৰেজুৱেচন তেনেকৈ আপোনালোকে দি যাব পাৰিব মই সেভ নেক্সট দিয়া হৈছে সেকেন্ড ষ্টেপটো ইয়াত আপোনালোকে এই যিবোৰ ষ্টাৰ মাৰ্ক সেইবোৰ সম্পূৰ্ণৰূপে ফিল আপ কৰিব লাগিব ফুল নেম ফাদাৰ্ছৰ ফুল নেম মাদাৰ্ছৰ ফুল নেম জেন্ডাৰ মেল নেশ্যনেলিটি ইণ্ডিয়ান ৰিলিজন হিন্দু আপোনালোকৰ যি সেইবোৰ সব টাইপ কৰিব এডিশনাল ফোন নাম্বাৰ আপোনালোকৰ যদি দুটা তিনটা নাম্বাৰ আছে তেন্তে দি দিব পাৰিব মোৰ এটা দি দিছো নিদিলেও হয় ইয়াত এড্ৰেছ দিব লাগিব ফুল এড্ৰেছ মই দি দিছো মোৰ ফুল এড্ৰেছটো আপোনালোকে আৰামত এইদৰে এপ্লাই কৰিব পাৰিব পিন নাম্বাৰটো দি দিব হৈ গ'ল মই এটা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব মোৰ ডিস্ট্ৰিক্ট যোৰহাট হয় পুলিচ ষ্টেচন মোৰ পুলিবৰ আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্ট আৰু নিজৰ থানাখন দিব আৰু নিজৰ পিন নাম্বাৰটো দিব পিন নাম্বাৰ ইয়াতে কৰেসপন্ড এড্ৰেছ মানে সেম এড্ৰেছ আমাৰ হয় আপোনালোকৰ যদি সেম নহয় অৰ্থাৎ এতিয়া যেটো এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ বেলেগ হয় সেই কাৰণে আপোনালোক মোৰ সেম হয় সেই কাৰণে মই সেম এড্ৰেছত ক্লিক কৰিছো আৰু সেভ নেক্সট আপোনালোকে মাৰি দিয়া লগে আকৌ এখন পেজ খোল খাব আকৌ এখন পেজ খোল খোৱাৰ লগে লগে আপোনালোকৰ ইয়াত ওলাই আহিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশনৰ কথা এছএছএছ ষ্ট্ৰীম মোৰ সায়েন্স আছিল স্কুল নেম অৰ্থাৎ আপোনালোকে কোনখন কলেজৰ পৰা পাছ কৰিছে মই দেৰগাঁও কমল দুৱাৰা কলেজ ব্ৰেকেটত ডিকেডি কলেজ দি দিয়া হৈছে অৰ্থাৎ দেৰগাঁও কমলৰ পাৰ্চেন্টেজৰ ইয়াত সোধা হৈছে পাৰ্চেন্টেজ মোৰ 54 ইয়াত সেভ নেক্সট মাৰ লগে আকৌ এখন
পেজ খোল খাব এক্সট্ৰাছ এক্টিভিটিছৰ কাৰণে ডু ইউ হেভ এনচিচি মোৰ এনচিচি নাই আপোনালোকে নো মাৰিব ডকুমেণ্ট টাইপ ইয়াত সুধিছে এনচিচি নাই যিবোৰ আছে সেইবোৰ দিব লাগিব যিবোৰ নাই সেইবোৰ দিব নালাগে ডু ইউ হেভ হোম গাৰ্ড চাৰ্টিফিকেট নো মোৰ নাই যিবোৰ আছে দি দিব পাৰিব স্পৰ্টৰো নাই কম্পিউটাৰ নাই কিয়া মোৰ এনি ৱৰ্ক নাই মোৰ এইকেইটাত এটাও নাই আপোনালোকৰ যি আছে ইয়েছ মাৰিব আৰু ডকুমেণ্টবোৰ আপলোড দি দিলে হ'ব ইয়াত ছেভ আৰু নেক্সট মাৰিব লাগিব ছেভ আৰু নেক্সট দিয়াৰ লগে লগে আপোনালোকৰ 6 নম্বৰ ষ্টেপটো খোল খাব আপলোড ডকুমেণ্টত দিব লাগিব আপোনালোকে এজ প্ৰুফ অৰ্থাৎ নিজৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন এজ প্ৰুফত আপলোড দিব লাগিব মই ব্ৰাউজাৰত গৈ ফাইলছত ক্লিক কৰিছোঁ আপোনালোকে আগতকৈ ফটোবোৰ মাৰি ল'ব নিজৰ সাইজত ফটো সৰু কৰিবৰ কাৰণে কিছুমান এপছ পোৱা যায় মই পান কাৰ্ড সিলেক্ট কৰিছোঁ আপলোড দিব লাগিব ডকুমেণ্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট সিগনেচাৰ ফটো কোৱালিফিকেশ্যন চাৰ্টিফিকেট এজ প্ৰুফৰ কাৰণে আপোনালোকে এডমিট কোৱালিফিকেশ্যন চাৰ্টিফিকেট কাৰণে আপোনালোকৰ হায়েষ্ট যিটো কোৱালিফিকেশ্যন সেইখন দিব লাগিব চাৰ্টিফিকেট আৰু ফটো দিব লাগিব একপি সিগনেচাৰ দিব লাগিব কাষ্ট চাৰ্টিফিকেট দিব লাগিব আৰু এক্সচেঞ্জ চাৰ্টিফিকেট গতিকে মই প্ৰথমে এডুকেশ্যন কোৱালিফিকেশ্যনৰ দি লৈছোঁ ফাইলছত যাব ইয়াৰ পিছত আপোনালোকে ফটোত যাব ফটোত যোৱাৰ লগে লগে আপোনালোকে নিজৰ ফটো সেভ কৰি থোৱা ওলাব মই এইটো মোৰ কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়াৰ কাৰণে আপোনালোকে হায়েষ্ট যিখন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট সেইখন দিব মই এখন দিছোঁ চাৰ্টিফিকেট তাৰপিছত 6 নম্বৰ ষ্টেপ হৈছে আপোনালোকে ডকুমেণ্ট আপলোড দিব লাগিব পোনপ্ৰথমে আপোনালোকে এজ প্ৰুফৰ কাৰণে আপোনালোকে নিজৰ মেট্ৰিকৰ এডমিটখন দিব পাৰিব এডমিট কপি এডমিটখন আপোনালোকে ইয়াত সেভ ইমেজ সাকসেসফুলি ইয়াৰ পিছত এডুকেশ্যন কোৱালিফিকেশ্যনৰ আপোনালোকৰ হায়েষ্ট যিটো কোৱালিফিকেশ্যন সেই কোৱালিফিকেশ্যন মই হায়াৰ সেকেন্ডাৰী পাছৰ দিছোঁ চাৰ্টিফিকেটখন আপলোড সাকসেসফুলি ইয়াৰ পিছত ফটো দিব লাগিব একপি পাছপোৰ্ট সাইজ ৰিসেন্টলি ফটো একপি দি দিব ফটোৰ পাছত সিগনেচাৰ দিব
signature নিজৰ সিগনেচাৰটো আপলোড দিব লাগিব ইয়াৰ পিছত কাষ্ট সাৰ্টিফিকেট দিব লাগিব নিজৰ কাষ্টৰ নিজৰ কাষ্ট সাৰ্টিফিকেটখন দিব লাগিব SC ST OBC MOBC ইয়াৰ পিছত এমপ্লয়মেন্ট সাৰ্টিফিকেটখন দিব লাগিব এখন সাৰ্টিফিকেট দিয়া থাকে এক্সচেঞ্জ নাম্বাৰো তাতে থকা হয় অৰ্থাৎ এখন ইয়াৰ পিছত আপোনালোকে নেক্সট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছটো ইয়াত হোল খাই যাব ফৰেষ্ট গাৰ্ড গতিকে ইয়াৰ পিছত ডিক্লাৰেশ্যন ইয়াৰ পিছত আপোনালোকে সাবমিট কৰাৰ লগে লগে ফাইনেল সাবমিটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা OTP যাব 5টা সংখ্যাৰে সেই OTP টো এটা OTP আহিব মোৰ Eight 7 9 4 2 মোৰ OTP আহি গৈছে OTP অহাৰ পিছত আপোনালোকৰ সাবমিট ইয়াত আপোনালোকে গোটেই ইয়াত ওলাই যাব এপ্লিকেশ্যন ফৰ্ম এডমিট কাৰ্ড ডাউনলোডিং আপোনালোকৰ ইতিমধ্যে হৈ গৈছে গতিকে আপোনালোকে নিজৰ সেই হাৰ্ড কপিখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে ডাউনলোড PDF ত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এয়া PDF আপোনালোকৰ গতিকে অতি সহজ পদ্ধতি আপোনালোকক মই মোবাইলত স্টেপ বাই স্টেপ কিদৰে এপ্লাই কৰিব পাৰি সেই অসম চৰকাৰ চাকৰি কেইটাৰ পদৰ কাৰণে গতিকে এই ভিডিঅটো যদি আপোনালোকে বুজি পাইছে নিশ্চয় ইয়াৰ বাবে আপোনালোকে এটা সুন্দৰ মানে ইমেজটো MB থাকে সেই KV কৰিবৰ কাৰণে এপছ বহুত পোৱা যায় ইয়াৰে যিকোনো এটা এপছ ডাউনলোড কৰি সেই এপছটোৰ পৰা আপোনালোকে সেই ইমেজৰ সাইজটো সৰু কৰি ল'ব পাৰে বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো অলপ দীঘল হ'ল কাৰণ মই মোবাইলত ষ্টেপ বাই ষ্টেপ আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাই গৈ আছোঁ আপোনালোকে ঘৰতে থাকি কিদৰে সুন্দৰভাৱে এপ্লাই কৰিব পাৰিব সেই বিষয়ে মই আপোনালোকক জনাইছোঁ গতিকে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে বন্ধু বান্ধৱীসকলে অতি সোনকালে শ্বেয়াৰ কৰি দিয়ক আৰু এটা কমেণ্ট কৰিব এটা লাইক কৰিব আৰু কমেণ্ট বক্স খালী আছে কিবা যদি বুজি নাপায় মোক পাৰ্চনেলভাৱে লগ কৰিব পাৰিব আৰু ফোন কৰিব পাৰিব গতিকে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ